हेलो गाइस, আপোনালোকে কেতিয়াবা পথাৰ আহি পাইছেনে? কমেণ্টত জনাবচোন। আৰু কেতিয়াবা গৰুক পানী খুৱাই পাইছেনে আহি পেলাই পথাৰখনত? আৰু ইফালে কেনেকুৱা পৰিৱেশ, বাপু বহুত ভাল লাগিছে দেই। কিবা মন চন কিবা এটা ভাল লাগে। কিবা যদি বেয়া লাগি থাকে পথাৰখনলৈ আহিবচোন এপাক। কেনেকুৱা লাগিব বাপ বাহিৰত চানা, কি সুন্দৰ পৰিৱেশ, কিবা এটা ভাল লাগে, বহুত ভাল লাগে মোৰ পথাৰখন। জানিব পাৰি যে পথাৰখনত আহি এতিয়া আৰু কি মানাইমণি বাপৰে কি চাবি, মানাইমণি খাবা অহা নাই মানে গৰু পানী খুৱাব আহিছে। গৰু পানী আপোনালোকে কেতিয়াবা গৰু পানী খুৱাই পাইছেনে? আৰু পথাৰত আহি পাইছেনে? এনেকুৱা ধুনীয়া প্লেচ, বিউটিফুল, একদম ধুনীয়া লাগিছে পথাৰখনত আহি। মানে মানাইমণি আছে ইয়াতে, বহুত ধৰণৰ মানে চালে ইয়াত চাব লাগে। ভাল পাই কিবা যদি এটা মনোৰঞ্জন পায় আৰু নতুনকৈ যদি আহিছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগনটো টিকিংকৈ বজাই থৈ দিব, মানে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়, তাৰ কাৰণে বেলেগনটো বজাই থৈ দিব। মানে এনেকুৱা লাগে পথাৰখনত আহি কিবা এটা মন চন ভাল লাগি যায়, মন চন ভাল লাগি যায়। ফালে গৰু, ফালে বহুত ধৰণৰ চৰাই চিৰিকটি মাত, ফালে গৰু শুনিছে দেখোন, ভাল লাগে, কিবা এটা ভাল লাগে আৰু দেই। পথাৰখনত স্মৃতি ৰৈ থাকে, স্মৃতি বহুত লুকাই থাকে। মানে পথাৰখনৰ বিষয়ে কিছুমান কথা জানিব লাগিলে ইয়াতে বহুত কথা আহি পৰে। কিছুমান যদি পৰিৱেশ যদি চাব আহা মানে পথাৰখনৰ বিষয়ে বহুতো মানে পথাৰখনত আহি বহুতো জানিব পাৰি। কিছুমান কথা মনলৈ আহে যেন পথাৰখনত থাকি কিবা এটা ভাল লাগে। বতাহ বতাহ বলি আছে, ধুনীয়া বতাহ, কি সুন্দৰ জেগা দেই। মোৰ এই পথাৰখনত আহিয়ে মানে মোৰ কিবা এটা ভাল লাগি গৈছে। আপোনালোকে যদি পথাৰখনত এনেকুৱা পথাৰত আহি পাইছে, আপোনালোকে কোনে কোনে পথাৰত যাই পায় আৰু কোনে কোনে গৰু পানী খুৱাই আৰু গৰু লৈ পাইছে, আপোনালোকে কমেণ্টত জনাবচোন। ভিডিঅ'টো যদি ভাল লাগে বা কিবা এটা মনোৰঞ্জন পাইছে, আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব, নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰি দিব। ইমানেই আৰু দেই, বাই বাই। কিবা যদি ভুল বান্ধি কিবা যদি কৈ পাইছোঁ কমেণ্টত লিখি দিব আৰু দেই। থাকিয়ে ভাল লাগে দেই, এইফালে বতাহ, এইফালে গৰু ছাগলী চৰাই চিৰিকটি, বাপৰে কেনে ভাল লাগিছে। অকলশৰীয়া যদিও বহুত ভাল লাগিছে দেই। কিবা এটা মনলৈ ভাৱ আহে যেন পথাৰখনত 2-1 ঘণ্টা থাকিয়ে যাওঁ নেকি। মানে কিবা কাৰণে মনত বহুত আনন্দ ফূৰ্তি, মানে বতাহৰ লগত কিবা এটা মিল খাই যায়। আৰু গৰু ছাগলী কি চাবি দেই। পানী খুৱাব আহিছিলোঁ মানে একেবাৰে ভিডিঅ' এটা কৰি দিলোঁ। মানে কিহৰ কাৰণে ভিডিঅ' কৰা হ'ল, ভাল লাগে এই চাবাচোন পথাৰখনৰ বিষয়ে। মাধনক
বহুতো ধৰণৰ চৰাই চিৰিকটি গৰু ছাগলী কি চাবি নানা ধৰণৰ চৰাই চিৰিকটি মাত বতাহ বলি আছে। কি ধুনীয়া জেগাবোৰ কিবা মন চন ভাল লাগিছে পথাৰখনত আহি।